everyone, এতিয়া হৈছে টিপুৱা আৰু এইফালে মাছ ধৰি আছে চাওঁগে বোলকচোন পাইছে নাই পোৱা আৰু আজি ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সেইফালে আমাৰ ভঁৰাল হয় মাছ ধৰি আছে মাছ পালে নি এইয়া মাছৰ কণী হৈছে বতৰটো অলপ ডাৱৰীয়া আছিল ৰ'দটো ওলাইছে কাৰণে ভাল লাগিছে মাছ কোনে ধৰিছে মামা মামা মাছ ধৰিছে মামা মাছ ধৰিছে গৈ মাছ ধৰিছে নেকি হা নামা আকৌ তুমি মাছ ধৰিব যোৱা আকৌ মাছ 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 কোন আহি মাছ উঠিলে হয়তো মাছ উঠি আছে এইটো টাইমত একেবাৰে খৰাং হৈ যায় বাৰীখন আৰু এইবিলাক গাহৰি গঁৰাল হয় গাহৰিও পোহে আপোনালোকে মাছ ধৰা চাই ভাল পায় নে বেয়া পায় জনাবচোন দেই নাই ডাঙৰ নহয় সৰুকে পাইছে পৰিলে নে মোৰ পানী শুকাই গৈছে সেইকাৰণে ভাইটিয়ে অকলে ধৰিব পাৰিছে মাছ কোনা মাছ কোনা দেহাই আনকালে এনেকৈ মাছৰ লগত খেলিবলৈ পোৱা নাই যে আজি খেলিবলৈ পাইছে খুব ভাল পাইছে আৰু মাজবিলাক লাখুটিডালে খুচি চুই চাই আছে তাই ভাল পাইছে সৰু পুখুৰীটো আৰু পানী শুকাই গৈছে সেইকাৰণে আগত ধৰিলে আৰু এইটো অকণমান ডাঙৰ পুখুৰী আৰু ইয়াতো পানী শুকাইছেগৈ আৰু নমাগে যাম আছো বতৰটো ডাৱৰীয়া আছিলে ককা ৰ'দ লৈ বহি আছে ব'লক আজি আপোনালোকক ককাকো দেখাম একো নকওঁ ককাই কি ক'ব শুনকচোন দেই আপোনাক চাই আছো আপোনাক চাই আছো এনেই আমাৰ ককাই মানে ফটো চটোবিলাক চাই কৰি খুব ভাল পায় আৰু পেপাৰ মানে অনবৰত পঢ়িয়ে থাকে কিন্তু এতিয়া নাই পঢ়া ৰ'দত অকণ বহি আছে ককাৰ গাটো অলপ বেয়া হৈ আছে হাৰ্টৰ প্ৰব্লেম যিহেতু প্ৰেছ মেকাৰ খুৱাই থোৱা আছে আৰু আমাৰ ককা ধুনীয়া হয় নহয় জনাবচোন দেই আইতাও ধুনীয়া হয় নাই বাৰু আপোনালোকে জনাবচোন কিখনো মাতি আছে তাইহে জানো ককাই যে পিন্ধি আছে এই টুপিটো ককাৰ বহুত দিনীয়া হয় মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ যে এইটো টুপি ককাই পিন্ধি থাকে যিহেতু অৰুণাচলত শিক্ষকতা কৰিছিল তেওঁ তেতিয়া যুগৰে টুপি হয় আৰু তেওঁ মানে পিন্ধি খুব ভাল পায় সেইকাৰণে পিন্ধিয়ে থাকে আৰু আইও এনেকৈ মাতিছে আহা দেহাই যে কিমান ভাল পাইছে তাইক বহুত ভাল পাইছে মুকলিকৈ থাকিবলৈ পাইছে ফুৰিবলৈ পাইছে বহুত ভাল পাইছে তাই আপোনালোকৰ ভিতৰলৈ লৈ যাওঁ ব'লক কি হ'ল আহা এইটো ড্ৰয়িং ৰুমটো ব'লা নামা দেহাৰ পৰা মানে একো এটা কৰোঁ বুলি কৰিব নোৱাৰি আৰু দেখিলেই নহয় উৎপাত জঁপিয়াই দিছে জঁপিয়াই দিছে মাছ কোনটো মাছ কোনটো সেইটো মাছ মাছটো চুই দিলে ধপধপাই দিয়ে যে তাই ভয় খাইছে চুবলৈ কিমান ধুনীয়া ফুলি আছে ফুলজোপা ডিঙৰ ওপৰলৈ উঠি গ'ল ভাইটিয়ে মাছ ধৰিলে আৰু মিষ্টাৰে মাছ বাছি দিছে আৰু এই আগফালখন পিছে কাপোৰ কানি মেলা হৈছে আৰু ভঁৰাল এয়া গোঁসাই ঘৰ আৰু এয়া পুখুৰী আৰু এওঁলোকে অকণি চাই আছে গোহালি এয়া আৰু এইখন হৈছে আমাৰ ঘৰৰ নতুন গাড়ীখন এইটো এটা কেমেৰা আছে ইয়াত গাড়ীখনৰ নামটো হৈছে পাঞ্চ বহিবলৈ কৰিবলৈ সকলো সুবিধাজনক ওখ পাখ গতিকে আপোনালোকে লৈ ল'ব পাৰে এনেকুৱা নতুন গাড়ী আৰু মাছ এনেদৰেই ফ্ৰাই কৰি দিলোঁ মায়ে বনাই ৰাখিছিলে এয়া পালেঙৰ লগত টেঙা মাছৰ জোল আৰু এয়া কাঠআলু দালি মিষ্টাৰে ক'লে যে ৰ'দতে ভাত খাম সেইকাৰণে ৰ'দতে ভাত দিলোঁ খাই কৰি লওঁ তাৰপিছত পাই আছোঁ আৰু এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই জল্দি ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক হাই কৰি দিয়া দেহা ফুফু যাওঁ আমি হাই কৰি দিয়া ভালকৈ কোৱা
কিমান দিন কাৰণে লাগে লৈ যাবা আমি সকলোৱে ওলাইছোঁ আইতা কলৈ যাওঁ আৰু কি কৰোঁ সকলোবিলাক দেখাই যাম ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই যাওঁ এয়া সৰুপথাৰ টাউন পালোহি আৰু মিষ্টাৰ গৈছে মৌচা হোটেললৈ মিঠাই আনিবলৈ ভিন্দে পইচা দি থৈ আহিছে মোক 150 টকা এইটো ঘূৰাই পাইছো কৈছো মানে তোমাৰ পইচা খৰচ নকৰিলো ভিন্দে দি থৈ আহিলে 150 টকা সেইকাৰণে মাইনীক আমি খাবৰ কাৰণে বস্তু এটা আনিব পঠিয়াইছিলোঁ তাই আনিলেগৈ আৰু সেয়া পইচা বাচিলেগৈ আমি ইমানেই টকটকাইছোঁ আমাক কিয় দিয়ে আইতাজনী অবাক লাগিলে এই মিঠাইবিধ কাৰ কাৰ প্ৰিয় বাৰু আমি খাওঁ এতিয়া ৰসমলাই কেনেকুৱা লাগিছে আইতা টেষ্টটো দেহাক দেউতাকৰ ওচৰত পঠিয়াই দিলোঁ মই খাই লওঁ এতিয়া মানেই ধুনীয়া টেষ্টি এইখন হৈছে কলেজ আৰু এইখন মহাবিদ্যালয়তে মই পঢ়িছিলোঁ আৰু আপোনালোক কোনে কোনে চিনি পায় বাৰু কোনে কোনে পঢ়িছে কমেণ্ট কৰি জনাবচোন এয়া সৰুপথাৰ কলেজ সকলোৱে প্ৰিয় সৰুপথাৰবাসীৰ এয়া আমি নাহৰণিত থকা জেঠাই ঘৰ পালোহি কলেজৰ ৰোডেদি আহিব লাগে যিহেতু জেঠাই কি কৰি আছে জেঠু আছে নাই প্ৰথম দেখিছে যে জেঠু ক'ত গ'ল প্ৰথমতে জেঠাই ঘৰত সোমাওঁতে কান্দন মাৰিছে কিন্তু এতিয়া মোকেই পাত্তা নিদিয়া হ'ল দেখিছেনে বাৰু ব'লা যাওঁগৈ ব'লা আইতা ওচৰলৈ যাওঁ ব'লাচোন কি কৰিছে সুধিবা ব'লা শুন আইতা কি কৰিছা ক'বা ব'লা ঐ জেঠাইহঁতৰ ঘৰত খুব ভাল পাইছে গোটেইজনী ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে মানে নিজৰ ইচ্ছামতে আমি জেঠাইক খবৰ ল'বলৈ গৈছিলোঁ জেঠাইৰ গাটো বেয়া আৰু জেঠাই দেখিছেনে বিহু বুলি ইমানবিলাক বস্তু যোগাৰ কৰি ৰাখিছে পিছে বিহুৰে ভিডিঅ' হৈ দিওঁতেহে লৈ থৈছে আপোনালোকৰ মাজলৈ ইমান যে ভাল পাইছে মুকলি পাইছে একদম দৌৰি ফুৰিছে আমাক জেঠাই ঘৰতে থৈ ভাইটিৰ লগৰ এজনৰ ঘৰলৈ গুচি গ'ল খোজেৰে আমি পেহী ঘৰলৈ যাম যিহেতু আৰু সি অহাত অকণমান দেৰি কৰিছে সেইকাৰণে আমি আগফালে অকণমান ওলাই গ'লোঁ ফুৰিবলৈ কাৰণে তাই ইমান যে ভাল পাইছে পাপা ক'ত গ'ল পাপা গ'লগে পাপা গ'ল নাহৰণি কয় দেখোন ধুনীয়া জেগা যাওঁগৈ দে বাবা কৈ দে যাওঁগৈ বাবা কৈ দিয়া